কালি আৰু পৰিসীমাৰ পঞ্চম শ্ৰেণী পাঠ ৩ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্গৰ পৰিসীমা উলিয়াব লাগে, আমি কেনেকৈ কৰিম সেইটো চাম। আমি বাহুৰ জোখ ৩ চেণ্টিমিটাৰ, আমি এ নম্বৰ আছে বাহুৰ জোখ ৩ চেণ্টিমিটাৰ। বৰ্গৰ পৰিসীমা লিখিম 4 × এটা বাহু দৈৰ্ঘ্য। এটা বাহুৰ দিশ কিমান আছে আমাৰ প্ৰশ্নত, সেইটো আমি লিখিম 4 × 3 চেণ্টিমিটাৰ। এতিয়া 4 × 3 = কিমান হ'ব? 12 চেণ্টিমিটাৰ হ'ব। 12 চেণ্টিমিটাৰ। বি নম্বৰটো আছে তেনেকৈ, বাহুৰ জোখ 7 চেণ্টিমিটাৰ আছে। আমি ঠিক তেনেকৈ একেই আগৰ দৰে লিখিম বি নম্বৰটো। বৰ্গৰ পৰিসীমা 4 × এটা বাহু দৈৰ্ঘ্য। এতিয়া 4 × 7 লিখিলোঁ আমি। 4 × 7 = হ'ব তোমাৰ 28 চেণ্টিমিটাৰ। এনেকৈ চি নম্বৰটো আছে বাহুৰ জোখ 6 চেণ্টিমিটাৰ। বাহুৰ জোখ আছে 6 চেণ্টিমিটাৰ। এতিয়া এনেকৈ একেই আগৰ নিচিনাই 4 × 6 = 24 চেণ্টিমিটাৰ। তাৰপিছত বাহুৰ জোখ ডি নম্বৰ আছে 5 চেণ্টিমিটাৰ। আমি বৰ্গৰ পৰিসীমা সমান 4 × এটা বাহু দৈৰ্ঘ্য, এইটো একে থাকিব। 4 × তাতে 5টো আমি বহাই দিম। 4 × 5 = হ'ব তোমাৰ 20 চেণ্টিমিটাৰ। বৰ্গাকৃতিৰ বাগিচা এখনৰ পৰিসীমা 120 মিটাৰ। বাগিচাখনৰ এটা ফালৰ দিশ কিমান হ'ব? এতিয়া আমি বৰ্গাকৃতিৰ বাগিচাখনৰ পৰিসীমা লিখিলোঁ 4 × এটা বাহুৰ দিশ বা 120 মিটাৰ লিখিলোঁ। এইফালে লিখিলোঁ 4 × এটা বাহুৰ দিশ। এতিয়া 4টো সিফালে বাওঁফালে আছে, এতিয়া সোঁফালে লৈ আহিম আমি। 4টো হৰণ হ'ব 120ক, আৰু এটা বাহুৰ দিশটো তেনেকৈ থাকিব। 4ৰে 120ক হৰণ কৰিলে তোমাৰ 30 বাৰ যাব। 30 মিটাৰ থাকিলে এটা বাহুৰ দিশ থাকিলে সমান চিন। এটা বাহুৰ দিশটো আমি ইফালে লৈ আহিম, যিটো ওলাব লাগে সোঁফালে লৈ আহিম, এইটো বাওঁফালে যাবগৈ। এতিয়া 4ৰে এটা বাহুৰ দিশ হ'ব কিমান তোমাৰ 30 মিটাৰ। উত্তৰটো হৈ গ'ল। এই খেলপথাৰ এখনৰ চাৰিওফালৰ সীমাৰ জোখ 400 মিটাৰ। খেলপথাৰখনৰ এটা সীমা কিমান হ'ব এইটো উলিয়াব লাগে। এতিয়া আমি দিয়া আছে পৰিসীমা 400 মিটাৰ। বৰ্গাকৃতিৰ খেলপথাৰখনৰ পৰিসীমা সমান 4 × এটা বাহুৰ দৈৰ্ঘ্য বা 400 মিটাৰ সমান 4 × এটা বাহুৰ দৈৰ্ঘ্য। পৰিসীমাটো আমি এতিয়া বাওঁফালে থকাটো আমি 4টো ইফালে লৈ আহিলোঁ। পূৰণ থাকিলে হৰণ হ'ব। এতিয়া হৰণ কৰি আমি কিমান পালোঁ? 4ৰে 100 পালোঁ। খেলপথাৰখনৰ এটা ফাল হ'ব 100 মিটাৰ। আমি সকলোৱে জানো বাওঁফালে যদি পূৰণ থাকে সোঁফালে আহিলে হৰণ হ'ব, আৰু যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব, এনেকুৱা হয়। সেইকাৰণে আমি এইটো 4ৰে হৰণ কৰিছিলোঁ। অৰ্ণৱৰ দেউতাকে কৰা খেতিৰ ডৰাৰ আমি কিছুমান আজি কালি উলিয়াম। বন্ধাকবি খেতি আছে, নহৰু, আলু খেতি, মূলা খেতি, মটৰ খেতি, বেঙেনা খেতি। আমাৰ এতিয়া প্ৰথম প্ৰশ্নটো হৈছে অৰ্ণৱৰ দেউতাকে খেতি কৰিব লোৱা মাটিৰ ডৰাৰ কালি কিমান? যিহেতু মাটিৰ ডৰা আমাৰ আয়তাকাৰ, এতিয়া আয়তাকাৰ হ'লে কি কৰিম আমি? দিশ পূৰণ প্ৰস্থ। দিশ আছে তোমাৰ 20 আৰু 30, ওপৰত 50 হ'ল, আৰু প্ৰস্থ তোমাৰ 10 আৰু 30 40 হ'ল। দিশ পূৰণ প্ৰস্থ 50 × 40। মাটিৰ ডৰাৰ বেৰ দিবলৈ বৰ্গ কিমান দৈৰ্ঘ্যৰ বেৰ লাগিব? মাটিৰ ডৰা কেনেকুৱা? যিহেতু আয়তাকাৰ, গতিকে পৰিসীমা উলিয়াব লাগিব। পৰিসীমা সমান 2 × দিশ যোগ প্ৰস্থ। 50 + 40 90 হ'ব, 2 90 × 180 হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে সমাধান কৰিম আমি। মাটিৰ ডৰা যিহেতু 180 মিটাৰ বেৰ দৰকাৰ হ'ব, এতিয়া 1 মিটাৰ বেৰ দিবলৈ 40 টকা খৰচ হয়, আৰু 180 মিটাৰ বেৰ দিবলৈ কিমান হ'ব সেইটো পূৰণ কৰিলে হ'ল, উত্তৰটো ওলাই যাব। এতিয়া আলু খেতি কৰা মাটিৰ ডৰা কালি কিমান? আলু খেতি কৰা মাটিৰ ডৰা বৰ্গাকৃতিৰ হ'ল, এতিয়া এতেকে কালি হ'ব বাহু পূৰণ বাহু 30 × 30 কিমান হ'ল? 900 বৰ্গ মিটাৰ। তাৰপিছত বেঙেনা খেতি কৰা মাটিৰ ডৰা পৰিসীমা কেনেকুৱা? বেঙেনা খেতিটো মাটিৰ ডৰা কেনেকুৱা? আয়তাকাৰ, গতিকে আয়তাকাৰ হ'লে 2 × দিশ যোগ প্ৰস্থ, 2 × 25 + 10 মিটাৰ, 2 আৰু 25 আৰু 10 যোগ কৰিলে 35 হ'ব, সেইটো 70 হ'ব মিটাৰ। আটাইতকৈ কম কি ঠাইত খেতি কৰা হৈছিল?
উত্তৰটো কি জানানে? দেখিলে ক'ব পাৰিম আমি আলু খেতি। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।